আসসালামু আলাইকুম ফ্ৰেণ্ডছ মই আজি আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ সেইখন হ'ল ভাল পাই বা মহব্বত কৰি যিকোনো প্ৰেমিক প্ৰেমিকাকে ওচৰত কেনেকৈ পাব আপোনালোকৰ অনেকেই হয়তো ভাবে যে অমুক ছোৱালী বা অমুক ল'ৰা কেনেকৈ মহব্বত কৰি তাইৰ লগত প্ৰেম কৰিব পাৰিম আমাৰ সকলোৰে মনত এইটোই প্ৰশ্ন যে কৰবাত সুন্দৰী ছোৱালী পালে তাই কেনেকৈ পটাব পাৰিম বা তাইৰ লগত কেনেকৈ প্ৰেম কৰিব পাৰিম সেইটোই ভাবি থাকো কিন্তু আমি কোনেও সেইটো সফল হ'ব নোৱাৰো তাৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু কিবা বুজিব লগা থাকে তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰক তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট আপুনি যদি এইটো চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা আৰু নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰেমিক প্ৰেমিকা কোনো প্ৰেমিক প্ৰেমিকাক ভাল পায় বা মহব্বত কৰে তেতিয়াহ'লে স্ক্ৰীনত থকা নক্সাটো কাগজত লিখি আপোনাৰ নাম আৰু আপুনি যাক ভাল পায় সেই ল'ৰা বা ছোৱালীৰ নাম সেই নক্সাৰ তলত লিখিব তাৰ পিছত সেইখন আপুনি যোনখন কাগজত লিখিছে সেই কাগজখন এখন কাপোৰত মেৰিয়াই যিকোনো গছৰ ডালত বান্ধিব আল্লাহৰ ৰহমতে যেতিয়া বতাহত তাবিজখন লৰচৰ কৰিব তেতিয়া আপোনাৰ মনৰ মানুহজন দৌৰি আহিব এই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যদি আপুনি এই কাম কৰিব পৰা নাই তেতিয়াহ'লে কমেন্ট বক্সত এতিয়া কমেন্ট কৰক ভিডিঅ' শেষ কৰাৰ আগত মই আপোনালোকক এটা কথাই কওঁ আপোনালোকে এই কামবোৰ কোনো নাপাক অৱস্থাত নকৰিব পাক পবিত্ৰ অৱস্থাত লিখিব তেতিয়াহ'লেহে আপুনি সেই তাবিজৰ পৰা কাৰ্যকৰী ফল লাভ কৰিব আৰু যদি আপুনি নাপাক অৱস্থাত লিখে তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত সেই তাবিজখন উল্টা হ'ব আৰু এই তাবিজখন কোনো বেয়া কামত ব্যৱহাৰ নকৰিব এই কাম মঙ্গলবাৰ বা শনিবাৰে কৰিব তেতিয়াহ'লেহে আপুনি ইয়াৰ পৰা ভাল ফল লাভ কৰিব বা কাৰ্যকৰী হ'ব ভিডিঅ' শেষ কৰাৰ আগত মই আপোনালোকৰ বাবে নেক্সট ভিডিঅ'ত গৰ্ভৱতী মহিলাসকলে যে সপোনত ভয় পায় তাৰ বাবে মই নেক্সট ভিডিঅ' বনাম আপোনালোকে সেই ভিডিঅ' মিছ নকৰিব আজিলৈ ইমানতে আল্লাহ হাফিজ